মাছখিনি দেখি আটাই গমেই পাইছে আজি কি বনাবলৈ গৈ আছোঁ চাগে। সেয়া হৈছে ভাপত দিয়া ইলিচ মাছ। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগছ। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে। আজি বনাম সৰিয়হৰ লগত ইলিচ মাছ আৰু এই ৰেচিপিটো মই কেনেদৰে বনাইছোঁ, সেই আটাইখিনি প্ৰিপাৰেশ্যন কেনেকৈ কৰিছোঁ সেইখিনি আপোনালোকক দেখাম। ইলিচ মাছ অকণমান লৈছোঁ, অকণমান সৰিয়হ যিখিনি 1 ঘণ্টামান আগত তিয়াই থৈছিলোঁ, কেইটামান ধনিয়া পাত, অকণমান জলকীয়া, আদা নহৰু আৰু পিঁয়াজ এটা। এতিয়া মই আদা নহৰু, সৰিয়হ আৰু পিঁয়াজখিনিৰ এটা ধুনীয়া পেষ্ট বনাই ল'ম আৰু তাৰপিছত অকণমান সময়ৰ কাৰণে প্ৰায় আধা ঘণ্টা 45 মিনিটছ বা 1 ঘণ্টা আপোনালোকৰ ওচৰত যিমান টাইম থাকে সিমানখিনি টাইমৰ কাৰণে মাছখিনি মেৰিনেট কৰি থ'ব পাৰে। আৰু মেৰিনেট কৰি থওঁতে ইয়াতে মই অলপমান হালধি আৰু অকণমান নিমখ ইউজ কৰিছোঁ, যিহেতু মই পেষ্টটো বনাওঁতে নিমখ দিয়া নাছিলোঁ। আৰু এতিয়া মই ইয়াতে অলপ সময়ৰ কাৰণে ইলিচ মাছ 4 টুকুৰ মেৰিনেট কৰি থ'ম। প্ৰচেছটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল। এইফালে এটা কেৰাহীত মই অকণমান পানী লৈছোঁ আৰু ইয়াতে এডাল ষ্টেণ্ড দি দিছোঁ আৰু মাছখিনি আমি ভাপত সিজাম, যিহেতু এই ষ্টেণ্ডটোৰ ওপৰত মই মাছৰ বাতিটো দি দিম। এতিয়া এইফালে আহকচোন, মাছৰ বাতিটো প্ৰিপাৰেশ্যন কৰি লওঁ। আৰু এইদৰে ষ্টিলৰ বাতি এটাত মই ডাঙৰ বাতি এটা লৈছোঁ, কাৰণ মাছখিনি ভাঙি যাব পাৰে, তো বাতিটো অকণমান ডাঙৰ হ'লে ভাল হয়। আৰু মেৰিনেট কৰি থোৱা মাছকেইডোখৰ ইয়াতে অলপ অলপকৈ দি দিছোঁ গোটেইখিনি। আৰু যিখিনি মোৰ সৰিয়হৰ পেষ্ট আছিল সেই আটাইখিনি ইয়াতে দি দিম। আৰু ইয়াতে প্ৰয়োজন হ'ব অকণমান কেঁচা মিঠাতেল, অলপমান জাষ্ট কেঁচা মিঠাতেল লাগিব। আৰু মই যে ধনিয়া পাতকেইটা অকণমান দেখাইছিলোঁ, সেই ধনিয়া পাতখিনি ইয়াতে কাটি পেলাই দি দিছোঁ। আৰু কেঁচা জলকীয়া কেইটা দি দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজে চাই ল'ব, কোনে কিমান পৰিমাণ খাই ভাল পায়। যদি অকণ বেছি খাই ভাল পায় তেতিয়াহ'লে অকণ বেছিও দিব পাৰে। আৰু এনেদৰে, আৰু ইয়াত অকণমান কেঁচা মিঠাতেল দিম বুলি মই কৈছোঁৱে, ইয়াতে এচামুচ মই প্ৰায় কেঁচা মিঠাতেল দি দিছোঁ। আৰু বাতিটোৱে ইয়াত ধুনীয়াকৈ চিলভাৰ ফইল পেপাৰেৰে ঢাকি ল'লোঁ। তাৰপিছত প্ৰায় আধা ঘণ্টামান সময়ৰ কাৰণে গেছৰ চিমটো, মানে আমি গেছৰ ষ্ট'ভটো একেবাৰে চিমত ৰাখিম। ল'ৰ পৰা মিডিয়ামৰ ভিতৰত ৰাখিলেই হৈ গ'ল। আৰু 30 মিনিটছৰ ভিতৰত এই ভাপত দিয়া ইলিচ মাছখিনি ৰেডি হৈ যায়গৈ। আৰু পৰিৱেশনৰ কাৰণে মই এয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ থাল চব। আৰু বাতিটো এতিয়া মই খুলি চাম, মাছটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে। চাওক, মাছখিনি খুব ধুনীয়াকৈ সিজি গৈছে। অতি কম সময়ৰ ভিতৰতে এনেদৰে ভাপা ইলিচ বনাই খাব পাৰি। আশা কৰোঁ আপোনালোক আটাইৰে ভাল লাগিছে ভিডিঅ'টো। থেংক ইউ।